নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল ধীৰাজ অসমলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকক এটা কথা ক'বৰ কাৰণে আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আমি যিহেতু বহুত দিনেই হ'ল ভিডিঅ' নিদিয়াৰ, সেইকাৰণে কি কাৰণত আমি ভিডিঅ' দিব পৰা নাই, কি প্ৰব্লেমত আছোঁ সেইটো আপোনালোকক আজি ক'ম। আজি মানে কি আৰু এতিয়াই কমেই আপোনালোকক, কাৰণ বেলেগ আপোনাৰ আমি এতিয়া অলপ কৰ্মৰত অৱস্থাত আছোঁ, কাম কৰি আছোঁ। বেলেগ তেনেও গুৱাহাটীতে আছোঁ আমি এতিয়া। আপোনালোকে নাভাবিব যে আমি ইউটিউব চেনেলটো বন্ধ কৰিলোঁ বা ভিডিঅ' নিদিয়াৰ কাৰণে। আৰু আপোনালোক হয়তো কিছুমানে ভাবিব পাৰে ইহঁতেতো ভিডিঅ' নিদিয়া হ'ল, এতিয়া কি কাৰণত বা ভিডিঅ' দিয়া নাই বা চেনেলটোও বন্ধ কৰিলে নেকি। আমি কেতিয়াও বন্ধ নকৰোঁ চেনেল, আমি যিমান পাৰোঁ চেষ্টা কৰিয়ে আছোঁ। আমি যিহেতু টকা পইচা নাই এতিয়া হাতত, সেইকাৰণে আমি অলপ কামত ব্যস্ত হ'ব লগা হৈছে আৰু কামত আহিব লগা হৈছে। সেইকাৰণে আৰু ভাল ভিডিঅ' দিব পৰা নাই, বেলেগ পৰা নাই এইবিলাকে। আৰু যিহেতু আমি কি কাম কৰি আছোঁ, নীলোৎপলে কাম কৰি থকা কিছু দৃশ্য দেখুৱাই দিম আপোনালোকক। মই সকলোৱে চাব কি কাম কৰি আছোঁ আমি। গান গাব নাজানো, কিন্তু তথাপিও গান গাবলৈ চেষ্টা কৰিছোঁ। যদি গানটো ভাল পাইছে সকলোৱে কমেণ্টত জনাব, তেতিয়াহ'লে আৰু গান গাই জুলি পুৰি মৰে ক'ব নোৱাৰো, কোৱাৰ কি যে কৰোঁ। বাচি বাচি তোমাকে বাচিম, হাসিতে যত নাই হাসিম, কপালতে চুমা তোমাকে তোমাক কাচিম বুজি পাবা খুলিও নকওঁ, খুজি খুজি মৰম নলওঁ। তুমি আনৰ গৈ থাকিবা, মই আনৰ নহওঁ। আপোনালোক সকলোৱে ভিডিঅ'টো চালে, আমি এতিয়া যিটো কাম কৰি আছোঁ, আমি এই কামটো নাই বুলি মাটিৰ পৰা 30-40 ফুট তলত কাম কৰি আছোঁ। এই কামটো ৱাটাৰ প্ৰুফিঙৰ কাম, মাটিৰ তলৰ পৰা ওলাই অহা কামটো হৈছে আণ্ডাৰগ্ৰাউণ্ডৰ কাম। মানে কি আৰু বহুত তলত কৰিব লাগে আৰু যেহেতু পইচা লাগে, আমাৰ পইচা যিবিলাকে আমাৰ এই ভিডিঅ'টো চাইছে সকলোৱে উৎসাহিত দিব, যাতে আগুৱাই যাব পাৰোঁ। আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আৰু মোৰ লগত সদায় নীলোৎপল আছে। নীলোৎপলে মোক বহুত উৎসাহ দিয়ে বা সি আমাৰ যিহেতু কাম কৰি আছোঁ এতিয়া, তথাপিও বেলেগ মোৰ লগত বহুত আছিলে।